ফেচবুক পেজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'ৰ যোগে আপোনালোকক দেখাবলৈ যাম মই ভিডিঅ'বিলাক কেনেদৰে এডিটিং কৰোঁ বা আপোনালোকে যদি ভিডিঅ' এটা এডিটিং কৰে তো কেনেদৰে এডিটিং কৰিব পাৰিব আৰু মই বিশেষকৈ ইনশ্বুট এপটো ইউজ কৰোঁ বহুতে কাইনমাষ্টাৰ এনে ধৰণৰ এডিটিং এপ বহুত আছে কিন্তু ইনশ্বুটৰ পৰা কেনেদৰে ভিডিঅ' এডিটিং কৰি আপোনালোকে ফেচবুক বা ইউটিউবত ঢালিব পাৰিব তাক লৈ আজি মই আপোনালোকলৈ এটা স্ক্ৰীন ৰেকৰ্ডিং মই আগবঢ়াম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই প্ৰায়বিলাক ভিডিঅ' এনেদৰে ইনশ্বট এপৰ পৰা এডিটিং কৰোঁ তো মই এডিটিংটোনো কেনেকৈ কৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমে আপোনালোকে ভিডিঅ'টো ছিলেক্ট কৰিব ইনশ্বটত গৈ পিনি আপোনালোকে ভিডিঅ'টো ছিলেক্ট কৰিব কোনটো ভিডিঅ' আপোনালোকে দিব বিচাৰে এনেদৰে ছিলেক্ট কৰিব 2-3টা ভিডিঅ' একেলগে ছিলেক্ট কৰিব পাৰে কিন্তু মই প্ৰথমে আপোনালোকক এটা ভিডিঅ' এনেদৰে সৰু এটা ভিডিঅ' ক্লিপ আপোনালোকক এডিটিং কৰি দেখাই আছোঁ এনেদৰে ভিডিঅ'টো দেখিলে আহি গ'ল ইনশ্বটত অহাৰ লগে লগে আপোনালোকে কি কৰিব ইয়াতে প্ৰথমে ভিডিঅ'টো এডিটিং কৰাৰ আগত আপোনালোকে প্ৰথম কাম হ'ব আপোনালোকৰ ভিডিঅ'টোৰ যিটো স্পীড আপুনি ভিডিঅ'টো কিমান স্পীডত ৰাখিব পাৰে মানে ধৰক বেছি স্পীড কৰোঁ বুলিলেও পাৰে কম স্পীড কৰোঁ বুলিলেও পাৰে তাৰ কাৰণে অপশ্যন থাকে তাতে তো সেনেদৰে আপোনালোকে যদি 1.10ত দিয়ে তেতিয়া ভিডিঅ'টো এটা নৰ্মেল ভিডিঅ' বনে তো বৰ বিশেষ স্পীডো নহয় বা কথাখিনিও তাতে উল্টা পুল্টা নহয় তো সেইকাৰণে আপোনালোকে 1.10 মানত দিব পাৰিলে ভাল আৰু যদি শ্ল' মোশ্যন কৰিব বিচাৰে তেনেহ'লে শ্ল'ও কৰিব পাৰিব এনেদৰে এডজাষ্ট কৰি ল'ব মই দেখিছে 1.10ত দিছোঁ তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে নেক্সট কাম হ'ব আপোনালোকৰ ভিডিঅ'টো চাইজটো আপোনালোকে ডাঙৰ কৰে নে কম কৰে কিছুমানৰ ভিডিঅ'বোৰ দেখা যায় যে চাইডে এনেদৰে ব্লেক আউট আহি যায় বেকগ্ৰাউণ্ড কালাৰটো তো সেইকাৰণে আপোনালোকে এডজাষ্টটো ইয়াতে ভালদৰে কৰি ল'ব কোনটো চাইজত আপোনালোকে ভিডিঅ'টো দিব বিচাৰে তো সেইটো কাম হৈ গ'ল ভিডিঅ' চাইজটো আমি কৰি ল'লোঁ কেনেকুৱা ধৰণৰ দিম তো মই ভিডিঅ'টো যিহেতু মোবাইলটো খাৰা কৰি বনোৱা আছিলে থিয় কৰি বনোৱা আছিলে গতিকে ভিডিঅ'টো এতিয়া ফেচবুকত দিম গতিকে এনেধৰণে কৰি লৈছোঁ তাৰপিছত নেক্সট কাম হ'ব আপোনালোকে টেক্সট আপোনালোকে কিবা এটা যদি লিখিব বিচাৰে ইয়াৰ ওপৰত বা আপোনালোকৰ ভিডিঅ'টোৰ ওপৰত আপোনালোকে এনেদৰে টেক্সটটো এড কৰিব পাৰিব আৰু টেক্সটৰ কালাৰটো চেঞ্জ কৰিব পাৰিব ইয়াৰো অপশ্যন থাকে আপোনালোকে কেনেকুৱা কালাৰ তাতে ইউজ কৰে বা চাইজটো কিমান ডাঙৰ কৰে সৰু কৰে গোটেইখিনি অপশ্যন থাকে আৰু কোনটো পজিশ্যনত বা কোন জেগাত আপোনালোকৰ ভিডিঅ'টোত এই টেক্সটটো আহিব লাগে সেইটো ছিলেক্ট কৰি বা আপোনালোকৰ ভিডিঅ'টোত কিমান দূৰলৈকে লিখাটো আহিব লাগে সেইটো আপোনালোকে ইয়াতে কৰাৰ অপশ্যন থাকে দেখিছে এইটো দেখিছে মই কিমানৰ পৰা প্ৰথমৰ পৰা আৰম্ভ কৰিব টেক্সটটো গতিকে এনেদৰে কিমান দেৰিলৈকে দেখাব লাগিব তাৰো অপশ্যন থাকে এনেদৰে কৰিব পাৰিব আৰু নেক্সট কাম হ'ব আপোনালোকৰ এতিয়া এই যিটো ভিডিঅ' আছে ভিডিঅ'টো আপোনালোকে ধৰক আপোনালোকৰ ভিডিঅ'টোত কিবা ধৰক বেয়া বস্তু ওলাই গ'ল বা দেখিব নলগা বস্তু ওলাই গ'ল তেতিয়া আপোনালোকে কি কৰিব পাৰিব এই মাছিকটো ইউজ কৰিব পাৰিব এই মাছিকটো ইউজ কৰিলে আপোনালোকে কি হ'ব সেই বস্তুটো আপোনালোকে ঢাকি দিব পাৰিব এনেকুৱা ষ্টিকাৰ টাইপৰ হয় এইটো ঢাকি দিব পাৰিব তো সেইখিনি হৈ গ'ল নেক্সট আপোনালোকে ধৰক কিবা ষ্টিকাৰ এটা ইউজ কৰিব বিচাৰিছে তো সেই ষ্টিকাৰটো ইয়াতে ষ্টিকাৰো পায় এইটো সেই ষ্টিকাৰটো আপোনালোকে এনেদৰে ইয়াতে ইউজ কৰিব পাৰিব তো এনেদৰে বহুতখিনি অপশ্যন থাকে তাৰপিছত নেক্সট হ'ল আপোনালোকে ছং এড কৰিব পাৰিব ইয়াতে কিছুমান ছং থাকে যিখিনি ছং আপোনালোকে নৰ্মেলি ইউজ কৰিব পাৰিব আৰু যিখিনি আপোনালোকে বিশেষকৈ গান গোৱা ভিডিঅ'টো নোলাব তাৰ মিউজিক টাইপৰ ভিডিঅ' মানে যিখিনি মিউজিক টিউন থাকে তেনেকুৱা ধৰণৰ ভিডিঅ' ছিলেক্ট কৰি ইয়াতে চাউণ্ড দিব পাৰিব আৰু তাৰপিছত আহিলে ফিল্টাৰ কেনেদৰে কৰিব বা আপোনাৰ বেছি ব্ৰাইটনেছটো আনিব লাগে কিবা কৰিব লাগে তেনেদৰে ফিল্টাৰ এড কৰিব পাৰিব তো ফিল্টাৰ এড কৰাৰ পিছত আপোনালোকে কি কৰিব পাৰিব এইটো পিপ কৰিব পাৰিব মানে আপোনালোকৰ ধৰক কিবা এটা ভিডিঅ' ইয়াতে মাজতে দেখাবলগীয়া হ'ল সেইটো পিক আপ কৰি আপোনালোকে ইয়াতে এনেদৰে পিপ কৰিব পাৰিব তেতিয়া আপোনালোকৰ ভিডিঅ'টো সেইটো ৰানিঙতে থাকিব বা তাৰপিছত নেক্সট কাম হ'ল ভলিউম ভিডিঅ'টোত যদি আপোনালোকৰ ভলিউম কম বেছি কৰিব বিচাৰে বা ভলিউমটো অফ কৰিব বিচাৰে সেইটো কাম কৰিব পাৰিব ভিডিঅ' অফ কৰাৰ পিছত যিটো আপোনালোকে ছং এড কৰিছিলে সেই ছংটো আপোনালোকে তাৰ ভলিউমটো কেনেদৰে কম বেছ কৰিব পাৰিব মই দেখাই আছোঁ সেইটো এনেদৰে কৰিব পাৰিব তো এনেদৰে আপোনালোকৰ গোটেইখিনি কাম হৈ গ'ল ইয়াৰ পিছত আপোনালোকে ছেভ কৰিব লাগিব ছেভ কৰাৰ পিছত দেখিছে অকণমান টাইম লাগিব তো ভিডিঅ'টো তাত ছেভ হৈ যাব ইনশ্বটত ছেভ হোৱাৰ পিছত 100% যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকে ভিডিঅ'টো ফেচবুকত দিয়ক বা ইউটিউবত দিয়ক গোটেইখিনি আপোনালোকে দিব পাৰিব মানে যেনেধৰণে য'ত ইউজ কৰিব বিচাৰে তাতে ইউজ কৰিব পাৰিব এনেদৰে আপোনালোকে ভিডিঅ'বোৰ এডিটিং কৰিলে ভাল হয় আৰু মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিখিনি জানো সেইখিনিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এনেধৰণৰ সৰু সুৰা যিখিনি ট্ৰিক্স আছে সেইখিনি মই আপোনালোকক প্ৰত্যেকটো লাহে লাহে দেখাবলৈ চেষ্টা কৰি আছোঁ
আৰু এতিয়ালৈকে মোৰ চেনেলটো ফ'ল' কৰা নাই যদি কৰি ল'ব আৰু আপোনালোকে এনেদৰে ভিডিঅ'টো ইউটিউব বা ফেচবুকত ধুনীয়াকৈ ঢালিব পাৰিব, যাৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো দেখিবলৈ ভাল হ'ব এডিটিংটো ভাল কৰিলে। তো আজিলৈ আহিছোঁ, ধন্যবাদ। অন্য এটা ভিডিঅ'ত পুনৰ